নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আৰআৰবি বিভাগৰ ফালৰ পৰা, যিটো আৰআৰবি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে গেট 4 লেভেলৰ বহুখিনি পদ মুকলি কৰি দিছে। 2026 বৰ্ষৰ কাৰণে যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। 22,000 প্লাছ পদ মুকলি কৰি দিয়া হৈছে আৰআৰবি বিভাগৰ ফালৰ পৰা। যদিহে আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, লগতে আপোনালোকৰ লাষ্ট ডেট কেতিয়ালৈকে আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায়, এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2026, যিহেতু আৰআৰবি বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে গ্ৰুপ ডি মানে গেট 4 লেভেলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। 22,000 প্লাছ পদ মুকলি হৈছে, লেভেল 1ৰ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কেনেধৰণৰ প্ৰচেছ দিয়া আছে, আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যিটো দেখিবলৈ পাইছে আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, যিটো আৰআৰবি বুলি কোৱা হয়। পোষ্ট নেমটো হৈছে গ্ৰুপ ডি। আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে ট্ৰেক মেইনটেইনাৰ দেখিবলৈ পাব, পইণ্টমেন দেখিবলৈ পাব, এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব, যিহেতু গেট 4 লেভেলৰ পদসমূহ দেখিবলৈ পাব। ইয়াতে ভেকেঞ্চিটো দেখিছে আপোনালোকে 22,000 প্লাছ টেণ্টেটিভ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনাৰ ভেকেঞ্চি বাঢ়িব পাৰে বা কমিবও পাৰে। এতিয়া আপোনালোকৰ নটিফিকেশ্যনৰ ৰিলিজ কৰি দিয়া হৈছিলে 19 জানুৱাৰী তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে। এপ্লাই অনলাইন ষ্টাৰ্টটো আপোনালোকৰ 31 জানুৱাৰী তাৰিখৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, 31 জানুৱাৰী তাৰিখৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই লাষ্ট ডেটটো আপোনালোকৰ 2 মাৰ্চলৈকে আছে। যদিহে আপুনি আবেদন কৰিব বিচাৰে, 31 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 2 মাৰ্চলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকে যিটো আৰআৰবি যিটো গ্ৰুপ ডি চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ফাৰ্ষ্টত আপোনাৰ এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব, যিটো আপোনালোকৰ CBT হ'ব। তাতে আপোনালোকৰ কম্পিউটাৰ বেছড আপোনালোকৰ এটা টেষ্ট পাতিব। তাতে আপোনালোকৰ ছাবজেক্ট থাকিব, জেনেৰেল ছায়েন্স থাকিব, মেথামেটিক্স থাকিব, ৰিজনিং থাকিব, লগতে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব। ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্টতে আপোনালোকৰ যিটো মেলৰ কাৰণে আপোনালোকৰ 35 কেজি ৱেইট লৈ আপুনি 100 মিটাৰ 2 মিনিটত আপুনি কমপ্লিট কৰিব লাগিব। লগতে আপুনি 1 কিলোমিটাৰ ৰানিং কৰিব লাগিব 4 মিনিট 15 ছেকেণ্ডত। মহিলাৰ কাৰণে আপোনালোকৰ 20 কেজি ৱেইট লৈ 100 মিটাৰ আপুনি 2 মিনিটত কমপ্লিট কৰিব লাগিব। লগতে 100 কিলোমিটাৰ আপোনালোকৰ 1 কিলোমিটাৰ আপোনালোকৰ ৰান থাকিব 5 মিনিট 40 ছেকেণ্ড সময় দিয়া হ'ব। ইয়াতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, যিটো আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ডেই হওক বা আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট দিব, সেইসমূহ আপোনালোকৰ ডকুমেণ্টিফিকেশ্যন কৰা হ'ব। তাৰপিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব। মানে আপুনি যদি এইখিনি যদি আপুনি কোৱালিফাই কৰি যায়, তাৰপিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব। তাত যদি আপুনি মেডিকেল ফিটনেছ হয়, তেতিয়া আপোনাৰ কাট অফ লিষ্টত নাম আহিব। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে। ইয়াতে এডুকেশ্যনটো আপোনালোকৰ 10 পাছ কৰিব লাগিব। আপুনি 10 পাছ কৰিলে পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে ইয়াত এজ ইলেকশ্যনৰ ক্ষেত্ৰত ইয়াতে কোৱা আছে, যদিহে আপুনি OBC কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। আৰু যদি আপুনি SC বা ST কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। লগতে আপোনালোকৰ যিটো আধাৰ অথেণ্টিফিকেশ্যনটো আপোনালোকৰ এইটো মেণ্ডেটৰী বুলি কৈছে। আপুনি আধাৰ যোগে আপুনি অথেণ্টিফিকেশ্যন কৰিব লাগিব, যিহেতু আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে ভেকেঞ্চি ডিটেইলছ বৰ্তমান ইয়াতে কোনো ধৰণৰ আপডেট দিয়া নাই, যিহেতু শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰি দিছে 19 জানুৱাৰী তাৰিখে। যেতিয়া নেকি আপডেট দিয়ে, তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাই লৈ আহিম, ক'ত কিমানখিনি ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিলে। কিন্তু টোটেল ভেকেঞ্চি 22,000 প্লাছ ভেকেঞ্চি বুলি উল্লেখ কৰা আছে শ্বৰ্ট নটিফিকেশ্যন। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো দিয়া আছে। জেনেৰেল ছায়েন্সত আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, মেথামেটিক্সতো আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙতো আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, আৰু জেনেৰেল যিটো এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছ আছে, তাতো আপোনালোকৰ 20টা কুৱেশ্যন থাকিব। টোটেল মিলাই আপোনালোকৰ 100 নম্বৰ যিটো পৰীক্ষা হ'ব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। শ্বৰ্ট নটিফিকেশ্যন ৰিলিজ হৈছিলে 19 জানুৱাৰী তাৰিখে। লগতে আপোনালোকৰ যিটো ডিটেইল নটিফিকেশ্যন আহিছিলে, সেইটো আমাৰ 30 জানুৱাৰী তাৰিখে আহিছে। মানে 30 জানুৱাৰী তাৰিখে দিব যিটো ডিটেইলছ নটিফিকেশ্যন হয়। লগতে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট 31 জানুৱাৰী তাৰিখৰ পৰা আবেদনটো ষ্টাৰ্ট হ'ব। লগতে আপোনাৰ লাষ্ট ডেটটো আছে
মাৰ্চৰ 2 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট আছে মানে আপোনালোকৰ যিটো বৰ্তমান যেহেতু পোষ্ট আপোনালোকৰ ক'ত কিমানখিনি পোষ্ট এতিয়ালৈকে ডিটেইলছটো দিয়া নাই সেই ডিটেইলছটো আপোনালোকৰ 30 জানুৱাৰী তাৰিখে যেটো ডিটেইলটো আপোনালোকৰ দি দিব ক'ত কিমানখিনি পোষ্ট আছে 22000 প্লাছ পদ মুকলি কৰি দিয়া হৈছে ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট লিংকত ক্লিক কৰি আপোনালোকে নটিফিকেশ্যন চেক আউট কৰি ল'ব পাৰে যদিহে আপুনি এপ্লাই কৰিম বুলি ভাবিছে 31 জানুৱাৰী তাৰিখৰ পৰা ইয়াতে আপুনি এপ্লাই লিংকত ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰক মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম